এইবিলাক কিহৰ মেচিন আপোনালোকে জানেনে? কি পকাই এইবিলাক? আমি আহি পাই গ'লো ৰাতি ভাত পানী খাই মেলি আকৌ আমি ওলালো বিহু চাবলৈ বুলি। গুড মৰ্ণিং ফ্ৰেণ্ডছ, আজি হৈছে নেক্সট ডে আৰু এয়া টিকুই ভুজিয়া খাই আছে। আমি এতিয়া যাম, আমাৰ আছে আলহী মামাহঁতৰ ঘৰ। আৰু এয়া মুনু, তাই খেলি আছে। তাই ভাঙাই পেলাব। আৰু এয়া টিকুৰ হাতত কি আছে আপোনালোকে কমেণ্ট কৰি জনাবচোন, কোনে কোনে জানে এইটো কি বুলি কয়। আৰু এয়া ৰাতিপুৱা ভাতৰ লগত খাবৰ বাবে ভিনদেউৱে কি আনি দিছে চাওকচোন, কোনে 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 চিনি পাইছে। কি পকা এইবিলাক? গোৱালপাৰাৰ ফালে ইয়াক আম পকা বুলি কয়, আপোনালোকৰ ফালে কি বুলি কয় কমেণ্ট কৰি জনাব। মই আৰু জেঠীমাই এনেকৈ বাচি আছোঁ। কোনে কোনে খাইছে কমেণ্ট কৰি জনাব। এই পানী আনিব যাওঁ, পানী নিবা যাই আছো গাইজ। আমি নাদৰ পৰা পানী তুলি পানী লৈ যাম এতিয়া। আমি ঘৰত দংকল পানীৰ কষ্ট গাইছ ইয়াতে, মানে পাহাৰ জেগা ঘৰত দংকল মাৰি মাৰি গাঁও ধুইছিলো। এতিয়া মানে নাদৰ পৰা পানী তুলি দিব লাগিব। আৰু এটা নাদত পানী আছে, তাৰ পৰা এতিয়া পানী ল'ব লাগিব। কি উঠাইছা এইগিলা? পাৰিবি না মাইনা? নদো মই লাজে লাগি যায়। হাঁহিয়ে উঠি যায়। আৰু এয়া বহুদিনৰ মূৰত মই নাদৰ পৰা পানী তুলিছোঁ এনেকৈ। আমাৰ এইফালে নাদ নায়েই, তেনেকৈ তোলাও নাযায়, কিন্তু মই নাদৰ পৰা পানী তুলি খুবেই ভাল পাওঁ, মানে যিমানে ভাগৰ নালাগিলেও তোলোঁ। আৰু এয়া চাওকচোন, দুটা কলহ দাঙিব পাৰিম বুলি ওস্তাদি মাৰোঁতে কি হ'ল, দুটা কলা দাঙিব এনেকৈ এটা কলহ আৰু এটা বাল্টিং লৈয়ে তেনেকৈ গ'লোঁ। আৰু এয়া আমি গৈ আছোঁ মামাহঁতৰ ঘৰলৈ। আমি গোটেইবিলাকে আহিলোঁ আৰু লগতে বাবুও আহিল। কি যে হ'ব মানে আৰু ফ্ৰেণ্ডছ, ইমান দিনৰ মূৰত মামাহঁতৰ ঘৰলৈ আহিছোঁ, কিন্তু তাত বিস্কুট চিস্কুট নিবলৈ আকৌ পইচাৰ বেগটোৱে আমি পাহৰি আহিলোঁ। মানে বাইদেউহঁতৰ ঘৰতে আছে বেগটো, কাপোৰ চাপোৰবিলাকো আছে। আমি যাওঁতেও তাত সোমাই যাম, তেনেকৈ ভাবিলোঁ বেগকেইটা থৈ যাওঁ। বেগকেইটা থৈ আহোঁতে আকৌ পইচাখিনিও থাকি আহিলে, নাজানো আৰু কি মিঠাই নিওঁ। হাই কৰি দি কি বস্তু কি ভৰাই থাকে এয়া ফ্ৰেণ্ডছ, আমি এতিয়া গৈ আছোঁ, পামেই আৰু বেছি দূৰ নাই। চাওকচোন ৰাস্তাটো ইমান ধুনীয়া। এয়া ফ্ৰেণ্ডছ, আমি আহি পাই গ'লোঁ মামাহঁতৰ ঘৰ। আৰু এয়া সকলোবিলাক ৰখি আছে আমি আহিম বুলিয়ে। আমি বেলপাৰা আহি পালো। এতিয়া এটো মুনু গাড়ী চলাই আছে। এখন চব গাড়ী খাত ইবাৰ সৰু হৈছে, এনে বহি আছো গৈ। মুনু বহি আছে, ভাঙি যাব একদম। আৰু এয়া মামাহঁতৰ ঘৰবোৰ। আৰু এয়া গোটেইবিলাকে বহি কথা পাতি আছে, মামীহঁত, বৌ আৰু বাইদেউ তেনেকৈ। থাকিলে কি হয় তোমাৰ? আহিম দে পাছত। এতিয়া সময় নাই আৰু। বেলপাৰা ৰাস্তা মেঘালয় সীমাটো ক'ত দেখুৱাব লাগিব, অলপমান ৰ'দটো কমিলে দেখুৱাব যাব ভাল হ'ব। সেইখিনি দেখুৱা কাষ্টটো সেইখিনি ভাত এতিয়া নাখাওঁ দে, অলপ দেৰিকৈ খাম নে কি? অলপ দেৰিকৈ খাম দে ভাত, নাই এতিয়াই খাবি? অঁ তাতে নেগেলি বেয়া হ'ব।
মামিটোৱে পঢ়ি আছে আৰু ইয়াতে আমি গৈ আছোঁ আন এটা মামাৰ ঘৰলৈ মানে মামা বহুত কেইটাই আছে আমাৰ কিন্তু এজনো নাই এতিয়া গোটেইবিলাক ঢুকালে চ' মামীহঁত আছে সকলোৰে ঘৰত এপাক এপাক সোমাই যাম এইকেইটা ৰাস্তাতে বিহনী মেল পাতিছে আহিব পৰা নাই কি পাইছ গেল ইমান আটলা মাৰাটো আৰু চকলেট গাইজ এইটো হৈছে চকলেট 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 এইটো নাখা বস্তু বুম বুম চেণ্টাৰ ফ্ৰুইট নহয় চেণ্টাৰ ফ্ৰুট এয়া আমি বহি আছোঁ আন এটা মামাৰ ঘৰত এয়া চাওকচোন সিহঁতৰ বাবু আৰু সেইটো আমাৰ নলবাৰীৰ মুনু আমি এনেকৈ গোটেইবিলাকে বহি আছোঁ আৰু সিহঁতে আমাক কিবা কিবি খাবলৈ দিলে কিন্তু সেইখিনি আপোনালোকক দেখুওৱা নহ'ল আৰু এয়া সিহঁতৰ ঘৰত কি আছে এয়া চাওকচোন এই ঘৰটো যে গোটেই মেচিনেৰে ভৰ্তি হৈ আছে গোটেইবিলাক মেচিন আৰু মেচিন এইবিলাক কিহৰ মেচিন আপোনালোকে জানেনে হয়তো বহুতে জানিবও পাৰে আৰু বহুতে নাজানিবও পাৰে এয়া হৈছে প্লেট বনোৱা মেচিন মানে বিয়া সবাহে আজিকালি যে খানা দিবৰ বাবে ব্যৱহাৰ কৰা হয় প্লাষ্টিকৰ প্লেট এনেকুৱা কিন্তু এয়া প্লাষ্টিকৰ নবনায় ইয়াত বনায় বায়'ডিগ্ৰেডেবল প্লেট আৰু এয়া কিহৰ বনায় জানেনে এয়া হৈছে তামোলৰ ঢকুনা মানে তামোলৰ ঢকুনাৰে বনায় ইয়াক আমি ঢকুনা বুলি কওঁ আপোনালোকৰ ফালে বা কি বুলি কয় মানে তামোলৰ যিটো পাতটো শুকাই পেলাই সৰি যায় তাৰ বহল অংশখিনি আমি আগতে সৰু থাকোঁতে ইয়াক চুচৰিবলৈ ব্যৱহাৰ কৰিছিলোঁ মানে খেলিছিলোঁ ইয়াৰ লগত আৰু এয়া তাৰে বনোৱা হয় এই প্লেটবোৰ আৰু অকল প্লেটে নহয় বাতিও বনায় চামুচ বনায় তেনেকৈ আৰু এয়া চাওকচোন চামুচ এয়া চামুচ আৰু এয়া হৈছে সৰু প্লেট আৰু এয়া হৈছে বাতি আৰু এয়া হৈছে কাঁহী এয়া কাঁহী এনেকৈ বহুত কেইটা মেচিনে আছে হাই গাইজ আমি আহিছোঁ আজি ঢকুনাৰ প্লেট বনোৱা চাবলৈ তো বনোৱা নাই আমি এনেই চাই আছোঁ এয়া চাওকচোন সিহঁতে বনাই পেলাই পেকিং কৰি থৈ দিছে মানে এইবিলাক সিহঁতে ছাপ্লাই দিব আৰু ইয়াতো আছে আৰু পিছফালে যে দেখিছে বস্তাৰ ভিতৰত তাতো সেইবিলাকে আছে গোটেইবিলাক ভৰ্তি হৈ আছে মানে ছাপ্লাই দিব এইবিলাকো আগতে বহুত সৰুকৈ কৰিছিলে মানে কমকৈ মেচিন আছিলে এতিয়া মেচিন বঢ়াইছে ডাঙৰকৈ কৰিছে আৰু এইবিলাক আমাৰ প্ৰকৃতিৰ বাবে কিমান উপকাৰী আপোনালোকে হয়তো গমেই পাইছে যে প্লাষ্টিকে কিমান আমাৰ অপকাৰ কৰে প্ৰকৃতিৰ কিন্তু এইবিলাক যে খাই পেলাই দিলেও মানে দুদিন পিছতে মাটিৰ লগত মিহলি হৈ যাব গতিকে ইয়াৰ কোনো উপকাৰ নাই আৰু এয়া ৰ মেটেৰিয়েলখিনি মানে তামোলৰ ঢকুনাখিনি আৰু এটা হলতে গোটেইবিলাক ৰাখি থৈ দিছে এফালে আছে তামোলৰ ঢকুনাখিনি এফালে আছে বনাই থোৱা প্লেটখিনি আৰু এফালে মেচিন কেইটা আছে আৰু এয়া আপোনালোকক ওচৰৰ পৰা দেখাইছোঁ প্লেটবোৰ এনেকুৱা আৰু কেৱল এনেকুৱাই নহয় বেলেগ বেলেগ ডিজাইনৰ আছে আপোনালোকে বাতিও বেলেগ বেলেগ ডিজাইনৰ পাব প্লেটো বেলেগ বেলেগ ডিজাইনৰ পাব আৰু নতুনকৈ ইয়াত চামুচো আনিছে আৰু এয়া মেচিন বনাই আছে মানে ইহঁতে যে অকল প্লেটেই বনায় সেয়া নহয় মেচিনো বনায় মানে মেচিনৰ পাৰ্টছবিলাক লৈ আহি ইয়াতে বনোৱা হয় আৰু বেলেগ বেলেগ ঠাইত ছাপ্লাই দিয়া হয় আৰু এইবিলাক কৰি আছে আমাৰ মামাৰ ল'ৰাটোৱে চ' এনেকৈ মেচিনবিলাক সিহঁতে ছাপ্লাই দিয়ে মানে অৰ্ডাৰ আহে সিহঁতৰ অৰ্ডাৰ আহিলে বনাই তাৰপিছত ছাপ্লাই দিয়ে এনেকৈ আমি সিহঁতৰ ঘৰৰ পৰা আহিলোঁ এতিয়া মহাই দিলে 200 টকা এখন মহা নহয় তো মামেৰে আৰু ফ্ৰেণ্ডছ এইফালে যে দেখিব পাইছে সেইবিলাক হৈছে মেঘালয় মানে আমাৰ মামাহঁতৰ ঘৰটোৱে হৈছে সীমা মেঘালয়ৰ সীমা সেইফালে মেঘালয় আৰু এইফালে অসম পৰে আৰু এইখন ফিল্ডখনো মেঘালয়ৰে হয় এয়া পইচা পালে ইয়াতে সৰু ছোৱালী হৈ থাকিলে ভালে পইচা পায় ডাঙৰ হৈ কিনে ভুল কৰিলোঁ এক্সট্ৰা আছে মানে সৰু হয় সিমানে বেছিকৈ পায় সৰু হৈ থাকিবি দেউ এয়া আমি যাবলৈ ওলাইছোঁ আৰু টিকুক চাবলৈ দি আছোঁ যে আমি কি কি বস্তু ল'লোঁ কি নল'লোঁ গোটেইবিলাক ল'লোঁ নে নাই চ' তাই এতিয়া চাব টপলা কাটা সোমালি নহ'লে ক'ত থাকিল সোমাইছে এয়া মোৰ মামাৰ ছোৱালী আৰু আমি যাওঁতে ঢেকীয়াবাৰীতো সোমালোঁ কিন্তু সেইখিনি আপোনালোকক দেখুওৱা নহ'ল তাৰ পৰা ডাইৰেক্ট আহিলোঁ এটো সব ডিস্টার্ব দি আছে মাহি মুনুই এই সব জায়গাখিনি
চ' ফ্ৰেণ্ডছ এয়া আমাৰ আহোঁতে দেৰিয়ে হ'ল মানে ৰাতিয়ে হৈ গ'ল। চ' ভিডিঅ'টো ইয়াতে শেষ কৰোঁ বুলি ভাবিছোঁ। যদিহে ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে এই ভিডিঅ'টোৰ পাৰ্ট 1 মই আগতে দি থৈ দিছোঁ, আপোনালোকে ডেছক্ৰিপশ্যনত গৈ সেই ভিডিঅ'টো চাব পাৰে। আৰু যদিহে ভিডিঅ'টোত কিবা ভুল দেখিছে মানে মই নতুনকৈ ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰিছোঁ, গতিকে বহুতো ভুল ভ্ৰান্তি থাকি যাব পাৰে। যদিহে আপোনালোকে কিবা ভুল দেখিছে তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব। আজিলৈকে আহিছোঁ, বাই বাই।